আজিৰ দিনত BTC অঞ্চলত এইখন অঞ্চলটো BTC হ'ল আগত BTC নাছিলে তো BPF দল হিচাপে BTC অঞ্চলত যথেষ্ট ষ্ট্ৰং এক নম্বৰ পজিশ্যনত আছে। মই ডেইলি প্ৰচাৰ কৰি আছোঁ যে BPF দলৰ পজিশ্যনটো BTC অঞ্চলত এক নম্বৰ আৰু আমি যেনেকুৱা ধৰণৰ সকলো জাতি জনগোষ্ঠীৰ যিটো ছাপোৰ্ট এইটো আমি পাই আছোঁ। ওদালগুৰি হওক, বাক্সা হওক, চিৰাং হওক বা কোকৰাঝাৰে হওক, মুঠতে কোনো জাতি বাদ নাই। সকলো সম্প্ৰদায়ৰ মানুহ আমাৰ লগত আছে, সকলো শ্ৰেণীৰ মানুহ আমাৰ লগত আছে। আপোনালোকে দেখি আছে আজিও ইয়াত আমাৰ বড়োৰ লগতে অন্যান্য জাতি জনগোষ্ঠী আছে। সকলোৱে আমাৰ BPFক ভাল পায়। আজি এই মিটিঙত আহিছোঁ আৰু এইবিলাক চাই আমি ক'ব পাৰোঁ যে ৰৌতা সমষ্টি হিচাপে BPF দলে 100%। কোনো ইয়াত ডাউট নাই আৰু ইউপিপিও আহিব পাৰে, ইহঁততো 100% মিছা কথা ক'ব। আমি কৈছোঁ ইউপিপিৰ নিচিনা আমি মিছা কথা নকওঁ। যিখিনি আমি ৰাইজৰ মাজত সোমাই পেলাই যিখিনি কথাবিলাক প্ৰচাৰ কৰি আছে, BTC চৰকাৰ আহিলে আমি কি কৰিম কি নকৰিম, এইবিলাক কথা সত্য। যিটো কাম কৰিব পাৰে এই কথাবিলাক আমি প্ৰচাৰ কৰিছোঁ। ইয়াৰ বাদে ইয়াৰ মাটিৰ সমস্যা আছে, আমি জানো। ইয়াত স্কুল কলেজৰ সমস্যাৰ কথা মোক কৈছে, এইটো আমি কৰি দিম। ৰাস্তাৰ কিছুমান সমস্যা আছে, এইবিলাক কৰি দিম। এইবিলাক কমন, এইবিলাক আমি কৰিব পাৰোঁ আৰু এইখিনি কৰিবৰ কাৰণে ক্ষমতাটো BTCত পঠাই দিয়া হৈছে। সেই হিচাপত আমি কৰিম। এই অঞ্চলটো নতুন, আমি আমাৰ যথেষ্ট দায়িত্ব আছে এই অঞ্চলটো নজৰ দিয়াটো, যিটো নতুন হয় আৰু হয়তো আমি বহুত বুজাব লাগিব যে BTCত কি ছিষ্টেম আছে, চৰকাৰ চলোৱাৰ ক্ষেত্ৰত কি ছিষ্টেমত আমি যাই, সেইবিলাক আমি গোটেইকেইটা বুজাবলৈ লাগিব। নতুন হিচাপে কিছুমান হয়তো নাজানিব পাৰে, যেন হওক আমি চৰকাৰ আহক, আমি কাম কৰিব লাগিব। 20+। BPF 20+। আরে BJPও প্ৰচাৰ চলাব, কংগ্ৰেছো চলাব, ইউপিপিও চলাই আছে, সব দলে চলাই আছে নিজা। ইয়াত BPF হিচাপে কোনোবা কংগ্ৰেছৰ লগত এলায়েন্স নাই, BPF হিচাপে BJPৰ লগত এলায়েন্স নাই, BPF হিচাপে ইউপিপিৰ লগত এলায়েন্স নাই। মুঠতে এই ইলেকশ্যনটো মই যিটো দেখিছোঁ, কংগ্ৰেছো কাৰো লগত এলায়েন্স কৰা নাই, BJPও কাৰো লগত এলায়েন্স কৰা নাই, ইউপিপিও কাৰো লগত এলায়েন্স কৰা নাই বা BPFও কাৰো লগত এলায়েন্স কৰা নাই। নিজাববীয়াকৈ খেলিব, কিন্তু ফিল্ডৰ যিটো চিনাৰী বা ফিল্ডত আমি যিটো দেখিবলৈ পাইছোঁ, BPF দল হিচাপে এই নিৰ্বাচনত ছেপ্টেম্বৰ লাষ্ট ফালে যিটো নিৰ্বাচন হ'ব, ইয়াত BPFে 1 নম্বৰ পজিশ্যনত থাকিব। নেক্সটত BJP থাকিব, 3 নম্বৰত কংগ্ৰেছ আৰু এইফালে ইউপিপিলে লাষ্টত থাকিব। আইনগতভাৱে কি আছে নাই, কোনে মাৰিছে, কোনে অৰ্ডাৰ দিছে, সেইবিলাক আইনে চাব। মইতো উকিল নহয়, মই এডভকেট নহয়, মই পুলিচ অফিচাৰ নহয়। ইয়াৰ ওপৰত আমাক কমেণ্ট দিব লগা আছে বুলি মই নাভাবোঁ। কৈছে প্ৰমোদ বড়োৱে ক'লে যে হাংগামাৰ সময়ত এই কাণ্ডটো হৈছিলে, তেখেতে একো নকৰিলে বুলি অভিযোগ কৰিছে। কোনে কৰিছে, কৰা মানুহ কোন, এইবিলাক আৰু ক'ব লাগে মই।